নমস্কাৰ আজিৰ ভিডিঅ'টোলৈকে আপোনালোকক স্বাগতম আমি এটাই জানো যে ইউটিউবত পইচা ইনকাম কৰা এটা ভাল সোৰ্স কিন্তু যদি আপোনালোকে এজন নতুন ইউটিউবাৰ হয় তেনেহলে ইউটিউবত মনিটাইজ হোৱাৰ কাৰণে আপোনাক লাগিব 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টাৰ ওয়াচ টাইম লাষ্ট 365 দিনত এতিয়া নতুন এজন ইউটিউবাৰৰ কাৰণে এটো বহুত টান কথা সেইকাৰণে এইখিনি হ'বলৈ বহুত টাইম লাগি যায় কিছুমানক সেইভাবে আপুনি ৰখি থাকিব লাগিব যেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হ'ব তেতিয়া আপুনি তাৰ পৰা ইনকাম কৰিব পাৰিব কিন্তু ইউটিউবে এটা নতুন এটা আপোনাক অপচন দিছে যে আপোনাৰ চেনেলটো মনিটাইজ নোহোৱাকৈও আপুনি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰিব কেনেকৈ ইউটিউবৰ এটা নতুন ফিচাৰ এটা আছে শৰ্টস বুলি যেনেকৈ ইনষ্টাগ্ৰামত ৰিলস আছে ঠিক তেনেকৈ ইউটিউবত শৰ্টস তাত আপুনি 1 মিনিটলৈকে ভিডিও বনাব পাৰিব আৰু সেই ভিডিওটো যদি আপোনাৰ ইউটিউবৰ ভাল লাগে তেনেহলে ইউটিউবে তাৰ বিনিময়ত আপোনাক মাহত $100 পৰা $10,000 ভিতৰত এমাউন্ট পে কৰিব এতিয়া কথা হ'ল যে তাত কোনোবা কিবা নিয়ম আছে নেকি যে ইমান ভিউজ হ'ব লাগিব বা ইমান সাবস্ক্ৰাইবাৰ থাকিব লাগিব সেইবোৰ যিবোৰ ৰুল সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ প্ৰত্যেক মাহে বেলেগ বেলেগ ৰিফ্ৰেছ হৈ থাকিব সো এইটো মাহত যদি আপুনি নাপায় অহা মাহত আপুনি পাব পাৰে তেনেকুৱা হ'ব পাৰে সেইটো পসিবিলিটি আছে তাৰ বাহিৰেও কিছুমান নিয়ম ইউটিউবে ধৰি বান্ধি দিছে যে এইবোৰ হ'ব লাগিব আপুনি যেটো শৰ্টছৰ ভিডিও বনাব সেইটো আপোনাৰ অৰিজিনাল হ'ব লাগিব এইটো কোনো টিভিৰ এপিসোড এটা বা টিভিৰ এপিসোডৰ সিন এটা খেলৰ এটা পাৰ্ট তেনেকৈ আনি ভিডিও বনাইছে সেইটো নহব সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ হ'ব লাগিব তাত কোনো কপিৰাইট ক্লেম থাকিব নোৱাৰিব মানে আপুনি ধৰি লওক তাত কিবা এটা গানৰ ভিডিও এটা ড্যান্স কভাৰ বনাইছে কিন্তু সেই ড্যান্সটো সেই গানটো যেটো আপুনি ইউজ কৰিছে সেই গানটোৰ কাৰণে যদি আপোনাৰ কপিৰাইট ক্লেম আহে তেনেহলে সেইটো আপোনাক কনসিডাৰ কৰা নহব কিন্তু আপুনি যদি ইউটিউবৰ শৰ্টস বনোৱা এপটোৰে বনায় সো তাত আপুনি নিজে ইউটিউবে কিছুমান আপোনাৰ গান দিয়া আছে তাৰ মাজৰ পৰা আপুনি সিলেক্ট কৰিব পাৰিব যদি আপুনি ইউটিউবৰ এপটোৰ পৰা গান লৈছে তেতিয়া আপোনাৰ কপিৰাইট ক্লেম নাহে থাৰ্ড পইণ্ট হ'ল আপুনি যোৱা 180 দিনত অন্তত এটা ইউটিউব শৰ্টস দিব লাগিব যদি আপোনাৰ 180 দিনত ইউটিউব শৰ্টস এটা আছে তেতিয়াহে আপোনাৰ ভিডিওটো কনসিডাৰ কৰা হ'ব আপোনাৰ চেনেলটো কনসিডাৰ কৰা হ'ব তাৰ বাহিৰে আপোনাৰ দেশখন ইউটিউবৰ যি শৰ্টছৰ কাৰণে পেমেন্টৰ অপচন ৰাখিছে তাত আপোনাৰ দেশখন থাকিব লাগিব ভাৰত সেই লিষ্টত আছে সো আপুনি আমি এটাই এই এলিজিবিলিটিৰ ভিতৰত আছো তাৰ বাহিৰে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আপোনাৰ ভিডিওটোত কোনো থাৰ্ড পাৰ্টিৰ লোগো বা ৱাটাৰমাৰ্ক থাকিব নোৱাৰিব মানে ধৰি লওক আপুনি আপোনাৰ ইনষ্টাগ্ৰামৰ লোগো দিছে ফেসবুকৰ লোগো দিছে সেইবোৰ আপোনাৰ তেনেকুৱা ভিডিও কনসিডাৰ নহব আৰু মোৰ বোধেৰে আপুনি যদি কাইনমাষ্টাৰত ভিডিও বনায় তাত যদি কাইনমাষ্টাৰৰ ৱাটাৰমাৰ্কটো থাকে মোস্ট প্ৰবাবলি হেয়াও কিন্তু কনসিডাৰ নহব সেইটো এটা ইম্পৰ্টেন্ট পইণ্ট আপুনি চাব লাগিব তাৰ বাহিৰে যি বাকিবোৰ ক্ৰাইটেৰিয়া সেইবোৰ আপোনাৰ প্ৰত্যেক মাহে ৰিফ্ৰেছ হ'ব এতিয়া আপুনি পেমেন্ট পাব কেনেকৈ ইয়াৰ বাবে ইউটিউবে আপোনাক নিজে কন্টাক্ট কৰিব যদি আপোনাৰ যদি চেনেলটো ইউটিউবে সেই মাহৰ কাৰণে সিলেক্ট কৰিছে তেনেহলে সেই নেক্সট মান্থৰ 8 পৰা 10 তাৰিখৰ ভিতৰত আপোনাক ইউটিউবে মেইল কৰিব যে আপোনাৰ চেনেলটো এইবাৰৰ শৰ্ট তেতিয়া আপুনি তাত থকা লিংকটো ক্লিক কৰি হেতু ক্লেম কৰিব লাগিব যে ইয়েস মই এটো পইচাটো ক্লেম কৰিছো যদি আপুনি ক্লেম কৰিব নোৱাৰে আপুনি যদি ইমেইলটো মিছ কৰে আপুনি যদি ক্লেম নকৰে তেনেহলে আপোনাৰ সেই এমাউন্টটো ইউটিউবলৈকে ঘূৰি যাব আৰু তাৰ পিছত আপুনি কেতিয়াও ক্লেম কৰিব নোৱাৰিব এইখিনি হ'ল আপোনাৰ মেইন পইণ্ট আপুনি এতিয়া 1000 সাবস্ক্ৰাইবাৰ নোহোৱাকৈও নিজৰ চেনেলটো পৰা ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ